হাই গাইছ, আজি মই গৈ আছোঁ আপোনালোকক দেখাবলৈ ৩৫ সংখ্যক ফিলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। বাপুজী সংঘৰ উদ্যোগত তথা ফিলবাৰী চাহ বাগিচা আৰু ফিলবাৰীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা স্থান অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ ফিলবাৰী তিনিচুকীয়া। আজি এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে পম্পী পুৰবী আৰু ভাস্কৰজ্যোতি শইকীয়াৰ গীতৰ শৰাই। সেয়েহে মই আহিছোঁ আজি সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আৰু লগতে আপোনালোককো লৈ আহিছোঁ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ। আমি প্ৰথমতে পম্পী পুৰবীৰ গীতৰ অনুষ্ঠান উপভোগ কৰিছোঁ। চাওকচোন কেনে সুন্দৰ ৰূপত তেখেতে গীত গাই প্ৰথম গীতটি গাইছে। তেখেতে কি সুন্দৰ ৰূপত, ইমান ধুনীয়া লাগিছে। ষ্টেজত বহুত বঢ়িয়া পাৰফৰ্মেঞ্চ কৰি আছে, বহুত ধুনীয়াকৈ তেখেতে গীত গাই আছে। চাওকচোন কি সুন্দৰ, বহুত সুন্দৰ লাগিছে। আপোনালোকে চাওকচোন ইমান ধুনীয়াকৈ তেখেতে গীত পৰিৱেশন কৰিছে। পম্পী পুৰবী তেখেতে এই গীত পৰিৱেশন কৰি আছে, বহুত সুন্দৰ লাগিছে। এই অনুষ্ঠানটো ৩৫ সংখ্যক ফিলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাপুজী সংঘৰ উদ্যোগত তথা ফিলবাৰী চাহ বাগিচা আৰু ফিলবাৰীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। এই ৰঙালী বিহু সন্মিলনখন অত্যন্ত সুন্দৰ হৈছে আৰু গীতো বহুত সুন্দৰৰূপে পৰিৱেশন কৰি আছে। বসন্ত আহিলে কুলিয়ে বিনালে গছে বনে সলালে পাত, কিনো অসমীয়া বিহুটি আহিলে গৰু চালে লগালে মাত। গৰু চালে যেনেদৰে বিহুত মাত লগাই বহুত ভাল লাগে। সেয়েহে বসন্ত আহিলে কুলিয়ে বিনালে গছে বনে সলালে পাত, গছে বনে বসন্তকাল আহিলে পাত সলায়। সেয়েহে বহুত ভাল লাগিছে, মনটো বহুত ফূৰ্তি লাগিছে আৰু বিহু চাই অত্যন্ত ফূৰ্তি লাগিছে। বিহু যিদৰে গায়িকাই গান গাই আছে অসমীৰে চোতালত, ইমান সুন্দৰ গীত পৰিৱেশন কৰিছে, সঁচাকৈ ভাল লাগিছে। চাওকচোন আপোনালোকেও কি সুন্দৰ পৰিৱেশ এটা ফুটি উঠিছে এই মঞ্চত, ইমান সুন্দৰৰূপে তেখেতে গীত পৰিৱেশন কৰিছে। পৰম শ্ৰদ্ধাভাজন বিহুপ্ৰেমী ৰাইজ, জয় জয়তে ফিলবাৰী বাপুজী সংঘ আৰু ফিলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ যাচিছোঁ বুলি তেখেতলোকে কৈছে। বহুত ভাল লাগিছে। উদযাপন সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ যাচিছে, সকলোকে ৰঙালী বিহুৰ ওলগ যাচিছে উদ্যোক্তাসকলে। ফিলবাৰী বাপুজী সংঘৰ উদ্যোগত ফিলবাৰী চাহ বাগিচা আৰু বৃহত্তৰ ফিলবাৰী শুভাকাংক্ষী ৰাইজৰ সহযোগত বিগত বছৰসমূহৰ দৰে এইবছৰো ৰঙালী বিহু উদযাপন কৰিবলৈ আগবাঢ়ি কৰিছে আৰু সেয়ে এই অনুষ্ঠানটো আমি উপভোগ কৰিবলৈ পাইছোঁ বৰ সুন্দৰ ৰূপত। কাৰ্যসূচী অনুসৰি ইংৰাজী 10 মে' 2022 চন মঙলবাৰ 26 বহাগ 1944 পুৱা আছিল 10 বজাত বিহুৰ মূল পতাকা উত্তোলন, লগতে 35 বৰ্ষৰ 34খন পতাকা উত্তোলন। তাৰমানে হৈছে 35 সংখ্যক ৰঙালী বিহু উদযাপন কৰিছে, তাত 34খন আমাৰ গামোচা, ফুলাম গামোচা হাতেৰে বোৱা তেখেতলোকে পতাকা উত্তোলন কৰিছে। 35 সংখ্যক বিহু পাতিছে, 34খন তাত গামোচা উত্তোলন কৰিছে। অতিকৈ সুন্দৰ গামোচা মণ্ডপত, অতিকৈ সুন্দৰ লাগিছে। আৰু 10 বজাত এইটো আছিল বিহুৰ মূল পতাকা উত্তোলন। তাৰপাছত দিনৰ 11 বজাত তেখেতলোকে স্মৃতি তৰ্পক কাৰ্যকাৰী সভাপতি উদযাপন সমিতি। দিনৰ 12 বজাত ককা আইতা আৰু নাতিৰ বহাগৰ এক অন্তৰংগ অনুষ্ঠান পাতিছিলে সঞ্চালক মৃণালজ্যোতি শইকীয়া। তাৰপিছত দিনৰ 2 বজাত মঞ্চ উদ্বোধক আছিল শ্ৰীযুত নিত্যানন্দ চাংমাই, প্ৰধান শিক্ষক, অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়। তাৰপিছত তেখেতলোকে আবেলি 3 বজাৰ পৰা মৌ কুঁৱৰী প্ৰতিযোগিতা পাতিছিলে। মৌ কুঁৱৰী প্ৰতিযোগিতাত 3 বজাত আবেলি 4 বজাৰ পৰা বিহু নাচ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল আৰু সন্ধিয়া
5:30 গাভৰু বিহু প্ৰতিযোগিতা পতা হৈছিল। সন্ধিয়া 7:30 ঝুমুৰ প্ৰতিযোগিতা, নিশা 9 বজাত হুঁচৰি প্ৰতিযোগিতা। এয়া আছিল প্ৰথম কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী মতে ইংৰাজী 10 মে 2022 চন মঙলবাৰ আছিল। 26 বহাগ 1944 পুৱা 10 বজাত বিহুৰ মূল পতাকা উত্তোলন, লগতে 35 বৰ্ষৰ 34খন পতাকা উত্তোলক সভাপতি উদযাপন সমিতি। দিনৰ 11 বজাত স্মৃতি তৰ্পক কাৰ্যকৰী সভাপতি উদযাপন সমিতি। দিনৰ 12 বজাত ককা আইতা আৰু নাতিৰ বহাগৰ এক অন্তৰংগ অনুষ্ঠান। এই অনুষ্ঠানটোৰ সঞ্চালক আছিল মৃণালজ্যোতি শইকীয়া। দিনৰ 2 বজাত মঞ্চ উদ্বোধক শ্ৰীযুত নিত্যানন্দ চাংমাই, প্ৰধান শিক্ষক অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়। আবেলি 3 বজাৰ পৰা ম'হ কুঁৱৰী প্ৰতিযোগিতা, আবেলি 4 বজাত বিহু নাচ প্ৰতিযোগিতা, সন্ধিয়া 5:30 বজাত গাভৰু বিহু প্ৰতিযোগিতা, 7:30 বজাত সন্ধিয়া 7:30 ঝুমুৰ প্ৰতিযোগিতা। তাৰ পিছত আছিল নিশা 9 বজাত হুঁচৰি প্ৰতিযোগিতা। নাচনী এতিয়া জেগা ভৰু, আহাচোন কাষলৈ অলপমান মৰম কৰোঁ। আজয় কালি যায়, ইমান বঢ়িয়া গীত পৰিৱেশন কৰি আছে শুনকচোন ৰাইজসকল। বহুত সুন্দৰ লাগিছে, অত্যন্ত ভাল লাগিছে। মোৰ ভাল লাগিছে, আপোনালোকৰো ভাল লাগিছে নিশ্চয়। চকচোন ইমান বজাই আছে। তুমি নাচনী এতিয়া যে গাভৰু, আহাচোন কাষলৈ অলপমান মৰম কৰোঁ। ময়ো বিচাৰিছোঁ সুগন্ধিয়া গোলাপ ফুল, মৰমে নামানে যে জাতি কোন, নহয়নে বাৰু? চন বুধবাৰ 27 বহাগ 1944 আবেলি 3:30 বিহুৱতী প্ৰতিযোগিতা পতা হৈছিল। আবেলি 3:30 বিহুৱতী প্ৰতিযোগিতা পতা হৈছিল। সন্ধিয়া 6:15 বঁটা বিতৰণী অনুষ্ঠান পতা হৈছিল। সন্ধিয়া 7 বজাত পদ্মশ্ৰী দুলাল মানকীদেৱৰ সম্বৰ্ধনা অনুষ্ঠান। আবেলি 3:30 বিহুৱতী প্ৰতিযোগিতা আছিল। 11 মে 2022 চন বুধবাৰ 27 বহাগ 1944 3:30 বিহুৱতী প্ৰতিযোগিতা। সন্ধিয়া 6:15 বঁটা বিতৰণী অনুষ্ঠান। সন্ধিয়া 7 বজাত পদ্মশ্ৰী দুলাল মানকীদেৱৰ সম্বৰ্ধনা অনুষ্ঠান। বিশিষ্ট অতিথি শ্ৰীযুত ৰূপেশ গোৱালা বিধায়ক, 125 নং ডুমডুমা বিধানসভা সমষ্টি। নিশা 7:30 পৰা জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন। নিশা 7:30 পৰা জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন। উদ্বোধক ডক্টৰ প্ৰণৱ দত্ত, চিকিৎসক, শিলবাৰী আদৰ্শ চিকিৎসালয়। সন্ধিয়া 8 বজাত সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন। উদ্বোধক শ্ৰীযুত দিগন্ত পাদুন, ৰাজ্যিক সাধাৰণ সম্পাদক, জনজাতি মৰ্চা, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ। পৃষ্ঠপোষকতা কৰিছিল মাননীয় বাপুজী সংঘৰ প্ৰাক্তন সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি, সম্পাদক আৰু বিষয়ববীয়া তথা সদস্যবৃন্দ, শুভাকাংক্ষী আৰু দাতাসকল, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু সমূহ বিষয়ববীয়াসকল, শিলবাৰী আৰক্ষী থানা। উপদেষ্টা আছিল সভাপতি সম্পাদক শিলবাৰী শাখা সাহিত্য সভা, সভাপতি সম্পাদক শিলবাৰী সাংবাদিক চৰা, সভাপতি সম্পাদক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, সভাপতি সম্পাদক শিলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, সভাপতি সম্পাদক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিলবাৰী আঞ্চলিক সমিতি।
সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা, সভাপতি সম্পাদক টকাম মিচিং পৰিম পৱাং ডুমডুমা ফিলবাৰী আঞ্চলিক সমিতি, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক কলিতা ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক দেউৰী ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক কলিতা ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক দেউৰী ছাত্ৰ সন্থা, সভাপতি সম্পাদক ফিলবাৰী আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতি। সহযোগী যুৱ সংঘসমূহ হৈছে সোণাপুৰ যুৱ সংঘ, সোণাপুৰ দেউৰীগাঁও ফিলবাৰী, দনিপল যুৱ সংঘ বাহিৰন্দৈ মিচিংগাঁও। সহযোগী যুৱ সংঘ হৈছে সোণাপুৰ যুৱ সংঘ, সোণাপুৰ দেউৰীগাঁও ফিলবাৰী, দনিপল যুৱ সংঘ বাহিৰন্দৈ মিচিংগাঁও ফিলবাৰী, ৰিগবি মিচিংগাঁও যুৱ সংঘ ৰিগবি মিচিংগাঁও ফিলবাৰী, নৱসৰু যুৱ সংঘ পদুমপথাৰ ফিলবাৰী, শিহৰণ যুৱ সংঘ ৰবৰগুৰি সোণালগাঁও ফিলবাৰী, নৱজ্যোতি যুৱ সংঘ ৰবৰগুৰি চুতীয়াগাঁও ফিলবাৰী, অৰুণজ্যোতি যুৱ সংঘ বৰগাঁও ফিলবাৰী। এইসকল আছিল সহযোগী যুৱ সংঘসমূহ। এতিয়া বৰ্তমান আপোনালোকে কিছু সাংস্কৃতিক সন্ধিয়া এইখনি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উপভোগ কৰি আছে। এই সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল পম্পী পুৰবী, তেখেতৰ গীতৰ সদায় চাই আছে। আপোনালোকৰ বহুত ভাল লাগিছে, মোৰো নিশ্চয় বহুত ভাল লাগিছে। তেখেতৰ গীতৰ জৰিয়তে ৰাইজে বহুত আনন্দ আৰু উল্লাসত আপোন পাহৰা হৈ বিহু লাগিছে মন। সেয়েহে তেখেতলোকে সকলোৱে নাচিব বিচাৰিছে, বহুত ভাল লাগিছে। নাচি তেখেতলোকে আত্মহাৰা হৈ গৈছে, অত্যন্ত ভাল হৈছে। বহুত সুন্দৰ গীত পৰিৱেশন কৰিছে আৰু এনে এটি সুন্দৰ গীত পৰিৱেশন কৰাৰ বাবে পম্পী পুৰবীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আহিবলগীয়া দিনত তেখেতে ইয়াতকৈও অধিক সুন্দৰ ৰূপত গীত পৰিৱেশন কৰে। অত্যন্ত ভাল লাগে, দৰ্শকেও যাতে আপোন পৰা হৈ বিহু বতৰত নিজকে পাহৰিব পাৰে তাৰে কামনা কৰিলোঁ। আহিবলগীয়া দিনবোৰত যাতে সুন্দৰ গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে তাৰে কামনা কৰিলোঁ। এই 35 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এনে এটি সুন্দৰ পৰিৱেশন সাংস্কৃতিক সন্ধিয়া দিয়াৰ বাবে সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই ক্ষুদ্ৰ চেনেল STV লাইভৰ জৰিয়তে সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে তেখেতসকলৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহিবলগীয়া নতুন ভিডিঅ'সমূহ যাতে আপোনালোকে প্ৰথমতে পায় তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। তেতিয়াহে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পাব। আৰু অলপ আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আমাৰ চেনেলটো শ্বেয়াৰ কৰি আমাৰ এই সৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। জয় আই অসম।